নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিটেক অনলাইনলৈ। আৰু আজি আপোনালোকক মই ক'ম যি আপোনালোকৰ নিয়োগ মেলাৰ বিষয়ে আপোনালোকে শুনি আছে আৰু যিসমূহ জিলাত অনুষ্ঠিত হৈ গ'ল, যিসকল গৈছে সেইসকলেতো গমেই পাইছে এই নিয়োগ মেলা কি, আৰু যিসমূহ জিলাত হ'বলৈ বাকী আছে সেইসমূহৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ। আৰু যিসকলে আজি গৈছে আৰু যিসকলে যোৱা নাই সেইসকলে এই ভিডিঅ'টো চাব। আৰু যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব। ইয়াত আপোনালোকে দেখিছে যি নিয়োগ মেলা হৈছিলে বিশ্বনাথ ডিষ্ট্ৰিক্টত, ইয়াত কিমান ল'ৰা ছোৱালী আপোনাৰ কেণ্ডিডেট ইয়াতে গোট খাইছিলে। কিন্তু আপোনালোকৰ যি এই জবসমূহ হৈছে কোনো ধৰণৰ চৰকাৰী জব নহয়, যেনেকৈ নিউজ চেনেলসমূহত বজাই থকা হৈছিলে যে কিবা চৰকাৰী জব, এইসমূহ হৈছে প্ৰাইভেট জব। আপোনালোকৰ ওচৰতে থকা কিছুমান ধৰি লওক আপোনালোকৰ যেনেকৈ RD এণ্টাৰপ্ৰাইজ, টাটা মটৰ্ছ, মহেন্দ্ৰ ফাইনেন্স, এনেকুৱা ধৰণৰ যিসমূহ আপোনালোকে এনেও পাব পাৰে। সেয়েহে আপোনালোকে এই জবসমূহত যদি আপোনালোকে কিবা চৰকাৰী জব কৰিম বুলি ভাবিছে, আপোনালোকে তাৰ বাবে যদি আপোনালোকে প্ৰচেষ্টা চলাইছে সেইসমূহ কৰক। আপোনালোকে এইসমূহত গৈ এনে আপোনাৰ পইচা আৰু সময় এই দুইটাহে বৰবাদ হ'ব, তাৰ বাহিৰে আৰু আপোনালোকৰ একো নহয়। সেয়েহে মই আপোনালোকক উপদেশ দিম, আপোনালোকে ফটোসমূহ দেখিছে এনেই ঘণ্টাৰ পিছত ঘণ্টা এনেই কেণ্ডিডেটসমূহক ৰ'দত খাৰা কৰাই এনেই আপোনালোকৰ জব মেলাৰ নামত ফুটুফাং কৰি এনেই আপোনাৰ সময় আৰু পইচাহে বৰবাদ কৰিব। সেয়েহে মই আপোনালোকক কওঁ, আপোনালোক যে এইসমূহত গৈ এনেই সময় বৰবাদ নকৰিব। আৰু যদি আপোনালোকে যাবলৈ বিচাৰে যাবৰো পাৰে, চাবগে পাৰে কেনেকুৱা হয়। কিন্তু যে এই ভিডিঅ'টো চাই আপোনালোকে পিছত ক'বহি যেতিয়া যাব আপোনালোকে যে হয় সঁচা কথাই কৈছিলে বুলি আপোনালোকে ক'ব। আৰু মই আপোনালোকক শেষত দেখুৱাই দিম আপোনালোকে যিসমূহ বায়'ডাটা জমা দিবগৈ সেইসমূহৰ ব্যৱস্থা কি কৰা হৈছে। মই আপোনালোকক এই ভিডিঅ'টো শেষত দেখুৱাই দিছোঁ, আপোনালোকে চাওক আপোনালোকৰ যিসমূহ বায়'ডাটা আছিলে সেইসমূহ কি কৰা হৈছে। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম, জয় হিন্দ। আৰু